বন্ধুসকল এজন মোৰ শালপতি দেই শালপতি ধেমাজিত আহিছোঁ এজন বহুত কৰ্মী মানুহ এখেতৰ মই বাৰীখন দেখুৱাম বাৰু আপোনালোকক এওঁ ঘৰৰ চাৰি সীমাটো এবাৰ দেখুৱাই দিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী খগেন ফুকন, এজন মোৰ শালপতি লখিমপুৰ। আজি আমাৰ ঘৰলৈ আহিছে, কি খায় কি নাখায় থাকিব সন্দেহমান। শালপতি ঘৰত খাওঁ বুলি ক'লে সকলোখিনি বস্তুৱে আছে, কিন্তু সকলোবোৰ লোকেল। আপোনাৰ পুখুৰীত মাছ, গঁৰালত হাঁহ, আপুনি শাক পাচলি কি খাব সকলোখিনি ঘৰুৱা উৎপাদন। আপুনি হালধিলৈকে নেমু টেঙালৈকে পাণলৈকে মই আপোনাৰ চাৰিসীমাটো এবাৰ ঘৰৰ চাৰিসীমাটো যিসকল মানুহে ভাবে যে খেতি বাতি কৰিবৰ কাৰণে বহুত মাটি বাৰী লাগে কিবা লাগে, নহয় তেনেকুৱা কথা নহয়। আচলতে নিজৰ মনটো লাগে, আচলতে কামৰ যিটো হেঁপাহ সেইটো লাগে। আপুনি বহুত কম ঠাইতে মানে কম জেগাতে আপুনি সুন্দৰকৈ আপুনি বাৰীখন আপুনি মানে সজাই তুলিব পাৰে। ইয়াৰ পৰা মানে বহুতকেইটা উপকাৰো হয়। মানে ধৰক আপোনাৰ কি বজাৰৰ পৰা আমি সাধাৰণতে কোনোবা আলহী চালহী আহিলে কি হয়, আমাৰ যেন তিনিআলি চাৰিআলি বজাৰখনেই মেইন হৈ গৈছে। কি বজাৰৰ পৰা আমি শাক পাচলি এটা আনো, কোনোবা মাংস এটা আনো বুলি ক'লেও আমি মানে কি হয় ব্ৰইলাৰ, সাধাৰণতে ব্ৰইলাৰ বা চালানী মাছ সেইখিনি যিখিনি মানে আমাৰ মানে মাছততো আপোনালোকে জানেই কিমান চালানী মাছ অপকাৰী খোৱাটো, আৰু ব্ৰইলাৰ বিষয়টো জানেই কিমান মানে মেডিচাইন ইউজ কৰে। আৰু শাক পাচলিৰ কথাটো ক'বই নালাগে, আজি অনা শাক পাচলি কাইলৈকে থ'ব নোৱাৰি, গেলি যায়। কিন্তু যদি আমি মানে নিজতে ঘৰতে উৎপাদন কৰোঁ, আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু কামত লাগি থাকিলেও সেই কামত লাগি থাকোঁতে আমাৰ আপোনাৰ এটা মানে আপোনাৰ ব্যায়ামো হ'ল আৰু অৰ্থও টকা অলপ বাঢ়িলে। আমি গাঁৱত যে থাকোঁ বুলি কওঁ, আমি যে গাঁৱলীয়া হ'বলৈ আচলতে কি লাগে মোৰ এই শালপতিৰ বাৰীখন দেখিলে আপুনি গম পাব। এনেই আমি গাঁৱৰ মানুহ গাঁৱলীয়া বুলি ক'লে নহ'ব। আমি বাৰীখন এবাৰ দেখুৱাওঁ শালপতিয়ে তেওঁৰ ঘৰৰ চাৰিওকাষটো অকণমান দেখুৱাই দিয়কচোন। এইফালে মই বীজ জলকীয়া লগাই থৈছোঁ, হয়, এতিয়া লাহেকৈ ফুলিছে আৰু হয়, এইবোৰ সুন্দৰ চেহেৰা হৈছে। আৰু লগতে অমিতা দিছোঁ, এইবোৰ অমিতাও লাগিছে আৰু হয়। অমিতা এয়া আপোনাৰ ঘৰৰ দেই পিয়ালিতে অমিতা, এইজোপা নলটেঙা ঘৰৰ কাষতে এইখিনি নলটেঙা তলৰ আৰু ছাইডত এইখিনি তামোল গছ দেখিছে আপোনালোকে, তামোল গছ আৰু এইবোৰ ঘৰতে খাবলৈ পাণো লগাই থৈছোঁ। পাণ দেখিছেনে? এই পাণখিনি এইখিনি কোনো তামোল গছত নাই, তামোল গছত আছে যদিও এইখিনি বাঁহৰ খুঁটাটো মানে আপুনি পাণ লগাব পাৰে। বাঁহৰ খুঁটাত পাণ লগালে মানে আপোনাৰ কি মানে হয় মানে সুবিধা? অকল বাউণ্ডেৰীটো এনেকৈ ভেটিব লাগে, হয়, ভেটি লগাব লাগে, পাণটো উঠি যায়। হয়, দুচৰা একো কৰিব দৰকাৰ নাই। আপোনাৰ এতিয়া পাৰিবলৈতো বহুত চাপৰ হয়, তেতিয়া চকী এখন বা কিবা এটা ওখ দিও টুল এখন লৈও পিনে আপোনাৰ পাণখিনি পাৰিবলৈ পাৰে। আৰু বাঁহখিনি পচিলে নতুন বাঁহ লগাব লাগে। বাঁহত বগোৱা পাণটো খাবলৈ ভাল হয়। তামোল গছত যথেষ্ট ওখও হৈ যায়, খাবলৈ বৰ ভাল নালাগে। আৰু পাৰিবলৈও অসুবিধা হয়। আপোনাৰ নেমু জাতটো ভাল, জাতটো থপাকৈ লাগে, হয়, বহুত ভাল জাত এইটো নেমু। তাৰপৰা এইভাগে আছে এটা হাঁহৰ গঁৰালো আছে দেই, মানে এখন গাঁৱৰ ঘৰত যি আগফালে দেখুৱাই দিছোঁ গোটেইখিনি অমিতা আপোনাৰ লাগি আছে। অমিতা জাতটো দেখাত ভাল হ'ব যেন লাগিছে, লোকেল জাত ন? আৰু এজোপা বগৰী গছ, বিলাতী বগৰী আপোনালোকে এয়া চাওক, অমিতা বৰ ডাঙৰ অমিতা দেই। ঘৰৰ চাৰিওকাষটোত আকৌ দেই, পিয়ালি চুকত আপোনাৰ অমিতা আছে, বগৰী আছে, অমিতা পাণ গছ আছে কেইবাও জেগাও। তো ছাইডতে কাষতে একেবাৰে জাতিলাও আছে দেই। জাতিলাও মানে তেওঁলোকে খাবলৈ এৰিলেই চাগে আৰু আমোৱালে চাগে জাতিলাও। এইভাগে গোটেইখিনি পাণ চব, এইখিনি আপোনাৰ পাণখিনি কৰিবলৈ আচলতে ইমান জেগাৰ প্ৰয়োজন নহয়, মনটো লাগে মানুহক। আৰু এইফালে ৰ'দত মেলি থৈছে এইখিনি সৰিয়হ, কিনা সৰিয়হ নহয়, ঘৰৰ সৰিয়হ। আপোনাৰ ঘৰতে তেওঁলোকে তেল পুৰি খাব, ঘৰৰ মিঠাতেল খাব। অকল যে ঘৰুৱা মিঠাতেল অমিতা পাণ খায় এনে নহয়, এইখিনি হালধি দেখিছেনে? হালধি খানি শুকুৱাই থৈছে, খুন্দি পিনে
আপোনাৰ ঘৰৰ হালধি খাব। ইয়াত চব বেলি ফুলৰ খেতি কৰিছে, বেলি ফুল ফুলিছে। ইফালে ৰঙালাও খেতি কৰিছে, ৰঙালাও লাগি আছে। আপোনাৰ ৰঙালাও, বন্ধাকবি, এফালে বেলি ফুল, আপোনাৰ ৰঙালাও। বন্ধাকবি কিমান কৰিছিলে আপুনি? বেছি নাই। 1200মান কৰিছিলোঁ ঘৰত খাবৰ কাৰণে। অঁ, এতিয়া আপুনি পিচ চিষ্টেমত বিক্ৰী কৰি আছে নে কেজি চিষ্টেমত? পিচ চিষ্টেমত। পিচ কেনেকৈ? পিচ ডাঙৰ চাইজটো 15 টকা, সৰু চাইজটো 10 টকা। 10 টকা। বেপাৰীয়ে ঘৰৰ পৰা লৈ যায়হি নে? ঘৰৰ পৰা নিয়ে। যাব নালাগে মানে আপুনি ক'লো যাব নালাগে, ঘৰৰ পৰা লৈ যায়হি। এইখিনি বেলি ফুলৰ খেতি কৰিছে এইডোখৰটো। আচলতে ঘৰত খাবৰ বাবে যিখিনি অতিৰিক্তখিনি বেচে। এইফালে আপোনাৰ পদুনা খেতি কৰিছে। এইখিনি আপোনাৰ কণবিলাহী গছ। বাৰীখনৰ চাৰিওকাষে চুম পুলি আছে। চুম খেতি মানে আপোনাৰ মুগা খেতিও কৰে। চুম গছ এইখিনি জালুক গছ দেই, দেখুৱাই দিছোঁ গোটেইখিনি জালুক বাৰীখনত। জালুক চাৰিওফালে গোটেই কেইজোপা তামোল গছত আপোনাৰ তামোলো হৈছে, তামোলৰ সমানে সমানে আপোনাৰ জালুক আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ, ইয়াতে সমাপ্ত মাৰিছোঁ।